Hello, welcome back to a new video on my YouTube channel. আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম সাধাৰণ জ্ঞান জেনাৰেল নলেজ for exam preparation of 2022 of Director of Health Service Assam. So let's go to start the video. Question number 1. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? Which is the largest desert in the world? শুদ্ধত্বটো হ'ল সাহাৰা। Question number 2. ভাৰতত কেতিয়া শিক্ষক দিৱস পালন কৰা হয়? When is Teachers Day celebrated in India? শুদ্ধত্বটো হ'ল 5 September. Question number 3. পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত? Paris is situated near which river? শুদ্ধত্বটো হৈছে Seine. Seine ফ্ৰান্সত অৱস্থিত। Question number 4. ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰ উপকূল কোনখন ৰাজ্যত আছে? Which state has the longest coastline in India? শুদ্ধত্বটো হ'ল গুজৰাট। Question number 5. পণ্ডিত ৰবিশংকৰ কোন বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল? পণ্ডিত ৰবিশংকৰ was associated with which musical instrument? ইয়াৰে শুদ্ধত্বটো হ'ল sitar. Question number 6. আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে? How many planets are there in our solar system? শুদ্ধত্বটো হ'ল 8. Question number 7. পৃথিৱীৰ ভিতৰত দীৰ্ঘতম নদী কোনখন? Which is the longest river in the world? শুদ্ধত্বটো হ'ল নীল। Question number 8. পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী কোনখন? Which is the widest river in the world? শুদ্ধত্বটো হ'ল আমাজন। Question number 9. নিউয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? নিউয়ৰ্ক চিটি is situated near the bank of শুদ্ধত্বটো হ'ল হাডসন ৰিভাৰ, হাডসন নদী। Question number 10. পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ কোনখন? Which is the largest island in the world? শুদ্ধত্বটো হ'ল গ্ৰীণলেণ্ড। Question number 11. Statue of Liberty ক'ত অৱস্থিত? Where is the Statue of Liberty situated? শুদ্ধত্বটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, USA. Question number 12. কোনখন ঠাইক লেণ্ড অফ মিডনাইট ছান বুলি জনা যায়? Which place is known as land of midnight sun? শুদ্ধত্বটো হ'ল নৰৱে। Question number 13. The Discovery of India কিতাপখন কোনে লিখিছিল? Who wrote the book The Discovery of India? শুদ্ধত্বটো হ'ল জৱাহৰলাল নেহৰু। Question number 14. এছিয়াৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? What is the smallest country in Asia? ইয়াৰে শুদ্ধত্বটো হ'ল ককছ আইলেণ্ড। Question number 15. এছিয়াৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? What is the largest country in Asia? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চীন। Question number 16. পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?
What is the largest river island in the world? শুদ্ধ উত্তৰটো হ'ল মাজুলী। Majuli is the river island in the Brahmaputra River, Assam, India. Question number 17. ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? What is the largest desert in India? শুদ্ধ উত্তৰটো হ'ল থৰ মৰুভূমি। থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত। Question number 18. ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? What is the highest waterfall in India? শুদ্ধ উত্তৰটো হ'ল কুঞ্চিকাল। কুঞ্চিকাল কৰ্ণাটকত অৱস্থিত। Question number 19. ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the headquarters of UNICEF situated? শুদ্ধ উত্তৰটো হ'ল নিউয়ৰ্ক। Question number 20. চীনৰ কোনখন নগৰত প্ৰথমে COVID-19 ৰোগ বিয়পিছিল? In which city of China first time corona disease spreads? শুদ্ধ উত্তৰটো হ'ল উহান। Question number 21. হোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the headquarters of WHO situated? শুদ্ধ উত্তৰটো হৈছে জেনেভা, ছুইজাৰলেণ্ড। Question number 22. ICMR সম্পূৰ্ণ ৰূপ কি? What is the full form of ICMR? শুদ্ধ উত্তৰটো হ'ল Indian Council of Medical Research. Question number 23. বনফুল গ্ৰন্থখনৰ ৰচক কোন? Who is the writer of poem বনফুল? শুদ্ধ উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। Question number 24. অগ্নি কবি বুলি কাক জনা যায়? Who is known as অগ্নি কবি? শুদ্ধ উত্তৰটো হ'ল কমলাকান্ত ভট্টাচাৰ্য। Question number 25. স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? Who was the first Assamese person complete graduate? শুদ্ধ উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। Question number 26. অসম ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? Who was the first Assamese recipient of Assam Ratna Award? শুদ্ধ উত্তৰটো হ'ল ডাক্তৰ ভূপেন হাজৰিকা। ডাক্তৰ ভূপেন হাজৰিকাই প্ৰথম অসম ৰত্ন বঁটা পাইছিল 2009 চনত। Question number 27. পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন আছিল? Who was the first Assamese lady honored Padma Shri Award? শুদ্ধ উত্তৰটো হ'ল নলিনী বালা দেৱী। নলিনী বালা দেৱীয়ে প্ৰথম পদ্মশ্ৰী বঁটা বিজয়ী হৈছিল 1957 ত। Question number 28. ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম ব্যক্তি কোন আছিল? Who was the first recipient of Bharat Ratna Award? শুদ্ধ উত্তৰটো হ'ল শ্ৰী ৰাজা গোপালাচাৰী। শ্ৰী ৰাজা গোপালাচাৰীয়ে প্ৰথম ভাৰত ৰত্ন বঁটা বিজয়ী হৈছিল 1954 ত। Question number 29. চাহ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? Who discovered tea first time? শুদ্ধ উত্তৰটো হ'ল The Chinese Emperor Shennai. Question number 30. অসম মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ উত্তৰটো হ'ল শুৱালকুছি। আজিৰ ভিডিঅ'টোৰ আলোচ্য বিষয় এইখিনিয়ে আছিল। চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ
কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।